মৰ্নিং গাইজ গুড মৰ্নিং সকলোকে আপোনালোক ডাউকি নদীৰ পৰাই আকৌ এবাৰ গুড মৰ্নিং জনাইছোঁ চ' আমি ৰাতি কালি ডাউকি নদীৰ কাষতে স্পেণ্ড কৰিলোঁ বহুত মস্তি কৰিলোঁ পিকনিকৰ দৰেই হৈ গ'ল চ' নেক্সট তাৰমানে সৰুকৈ এটা ক্লিপত দেখাইছোঁ আপোনালোকে চাই ল'ব তো গম পাব আমি কিমান এনজয় কৰিলোঁ চ' আজি ডাউকিৰ পৰাই ৰাতিপুৱা আমি যাম মৌচিনৰাম চেৰাপুঞ্জীৰ ফালে তাত আমি একদম তাত তাৰমানে ভূতৰ জেগা বুলি কয় এনেকুৱা গুহা আছে কেভ আছে যিবোৰ দেখিলে আপুনি আচৰিত হৈ যাব চ' ভিডিঅ'টো চাই থাকিব সকলো দেখুৱাই আছোঁ ভালকৈ তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো হাই গাইজ গুড মৰ্ণিং সকলোকে আমি ডাউকি হৈ গ'ল আমাৰ ভিজিট কৰি এতিয়া গৈ আছোঁ ডাউকি টু চেৰাপুঞ্জী মৌচিনৰাম আৰু তাত বহুত চাবলগীয়া বস্তু আছে আৰু চাই থাকিব ব্লগটো এতিয়া মানস মই ভিডিঅ' চব তাৰমানে ৰেডি হৈ গ'ল বেগ চেগ বান্ধি লোডিং কৰি এইফালে আছে বিজয় পিছত দেখিছে চাগে আৰু এইফালে আছে বাবুল আৰু ইয়াতো চাওক এটা ভিউ চাওক আমি ক'ত আছোঁ এতিয়া তো আহক ব্লগটো আৰম্ভ কৰোঁ নাও আমি আহিছোঁ আৰৱাহ কেভ এইটো গুহা এটা তো কি হয় চাই লওঁ এইটো এণ্ট্ৰি গেট এখন চাওক ভিতৰত গৈ আছোঁ আমি দেখুৱাই আছোঁ কি হয় ক'ত যাম এতিয়া বিজয় এতিয়া আমি কেব চাব যাম কেবটোৰ নামটো নাজানো বাৰু তথাপিও ভাল লাগিব বুলি আশা থাকিল আমি সোমামগৈ এতিয়া গৈ তাত বাদুলি চাম চাগে কি হ'ল এনাৰ্জি কমি গৈছে ব্ৰ নাই ফুল এনাৰ্জি আমি এণ্ট্ৰেঞ্চ গেট এখন গুহাৰ সোমাই গৈ আছোঁ চাওক কি ভয়ানক দৃশ্য ভাল লাগিছে ভয় নিচিনা লাগিছে ন বস্তুটো কিবা হৰৰ No smoking inside the cave. দেখিছ বিজয় পাইছেনে গান গাব লাগে wait জানিছিলো তুমি মোৰ নোহোৱা তথাপি থাকিবা কিমান আৰু জ্বলাই এখুৰা জুই হৃদয়ত নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ ভাষাৰে ক'ব খোজা দূৰে দূৰে নাও আমি আহিছোঁ মৌচুমী কেভত তো এইটো হৈছে ছেকেণ্ড কেভ শ্বিলঙত আমি এণ্ট্ৰি কৰা ইয়াৰ ইনষ্ট্ৰাকশ্যন দি থৈছে চ' টিকেট আমাৰ কমপ্লিট হৈ গ'ল এয়া হৈছে টিকেট কাউণ্টাৰ আফটাৰ গেট টিকেট আমি ষ্ট্ৰেইট গৈ থাকিম এতিয়া আমাৰ লগৰ বিজয়হঁত আৰু মানস চব গৈ আছে আগতে ওপৰত গৈ আছে
কি দেখা পাওঁ চাওঁ। প্ৰথম যোনটো গুহা দেখিবলৈ পাইছিলোঁ সেইটো বহুত এক্সাইটিং হৈ আছিলোঁ মই, বহুত আছিল তোমাৰ কিবা নেদেখা এটা বস্তু এক্সপিৰিয়েঞ্চ হৈছিলে। এইটোত কি পাওঁ চাওঁ আমি। আৰু গৈ আছোঁ এণ্ট্ৰেঞ্চ পইণ্টত, দেখুৱাই আছোঁ তাৰ পৰা। ছেম ফিল্ড, অথনি গুহাটোৰ নিচিনা একেই চব, ইমান কনজেষ্টেড হয়। যাবলৈ অকল ৰাস্তা এটা ৰাস্তাই অকল এটা মানুহে যাব পাৰে তেনেকুৱা নিচিনা। বাকী সেয়া দেখুৱাই আছোঁ। আমাৰ ধ্ৰুৱই বহুত ভয় কৰে, অথনি গুৱাহাটীত যোৱাই নাছিলে, এইবাৰ যেন তেনে আহিছে। কথা আছে। এতিয়া আমি গৈ আছোঁ, কেমেৰাত ভালকৈ আহিছে নে গম পোৱা নাই। আগত গৈ আছে মানস, বাবুল, ধ্ৰুৱ। আহি আছোঁ, ভাল চিনেৰি এটা সেয়াই চিম্পলি। বহুত মানুহ আহিছে আজি। সেইটো ৰাস্তাৰে বাহিৰ এক্সিট হ'ব পাৰে। ইমান ভাল এটা চিন আছে, ইফালেদি হয়তো এক্সিটো হ'ব পাৰে, চাই থাকক। এয়া চাওক, এটা পুৰা তাৰমানে ইয়াত কোনো ধৰণৰ হেৰি নাই, মানে আৰ্টিফিচিয়েল একো নাই, নেচাৰেল এটা ফিলিংছ পাব। ইফালেও এটা ৰাস্তা আছে, এইটো কি হয় গম পোৱা নাই। সঁচাকৈ এটা তাৰমানে সঁচাকৈ এটা মানিবলগীয়া ফিলিংছ তাৰমানে। পিছত কেনেকুৱা আহিলে সঁচাকৈ কওঁ? বহুত ভাল লাগিলে, একদম মানে হৰৰ ফিলিং আহিছে। সঁচাই কৈছোঁ, এইটো মানে আমি শেষ কৰিব নোৱাৰিলোঁ। ইয়াত কিন্তু কোনো আৰ্টিফিচিয়েল একো নাই। কিন্তু ইয়াত আপোনালোকে যদি আহিব বিচাৰে 2 ঘণ্টা সময় লৈ আহিব লাগিব, কিন্তু মোৰ মতে 2 ঘণ্টাটো ফুৰি শেষ নহ'ব এইটো খেল। এয়া বাহিৰত ওলাই আহিছে, এইবোৰ যিমান দেখুৱালে শেষ নহ'ব মানে। At last we finally did it. Oh, চাওক, তোমালোক দুটা একদম wow. ফাইনেলি আমি গুহা চাই মেলি এতিয়া এক্সিট হৈ আহিছোঁ। তো ইমান একো খাছ নহয়, প্ৰথম গুহাটোতকৈ মানে ইমান এক্সপিৰিয়েঞ্চটো যিমান পাইছিলোঁ ইয়াত ইমান ভাল নহ'ল। তো আহি আছোঁ আমি এতিয়া। ভাল লাগিল জানো বিজয়? কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। এইবোৰ দেখাই দে। এতিয়া আমি কিবা এটা সৰুকৈ কিবা এটা খাই ল'মগৈ হোটেলত, দেন তাৰপিছত আমি ৰাতি থকাৰ বাবে জেগা বিচাৰিম, হয় নাই? ৰাতি থকা কালিলৈ কেম্পিং হ'বনে? কেম্পিঙে কৰিম, কিন্তু আজি অলপ টেকনিকত কৰিম। কালি কেম্পিঙৰ কাৰণে জেগা আছিলে, আজি ইয়াত কেম্পিঙৰ কাৰণে জেগা নাই। আমি কেনেবাকৈ হ'লেও আমি কেম্পিঙৰ কাৰণে জেগা আমি উলিয়াম। আজি আমাৰ টেণ্টটো লাগিব পাহাৰত। চাওঁ কি হয়, কিমান দূৰ আমি ছাকচেছ হ'ব পাৰোঁ। হয় হয়। আৰু এটা কথা সকলোকে কৈ দিওঁ, কোনোবাই যদি এনেকৈ ট্ৰেভেল কৰি কেম্পিং কৰিব বিচাৰিছে, আপোনালোকে প্ৰথমতে জেগাখিনি চাই ল'ব, ওচৰে পাঁজৰে মানুহখিনিৰ লগত কথা পাতি ল'ব, তেতিয়াহে আপোনালোকে কেম্পিং কৰিব। নহ'লে বহুত কিবা কিবি চুৰ তুৰ হ'ব পাৰে। চ' আপোনালোক অলপ হেৰি হ'ব। অনলি ধূলি ধূলি বালি 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 ধূলি ধূলি এ ধূলি ले लो বালি ले लो। নাও আমি চেৰাপুঞ্জী ৰাস্তাত আছোঁ। 9টা বজাতে ওলোৱা মানে আজি কণ্টিনিউ চলাই আছোঁ যদিও আৰু এই জেগাটোৰ নাম হৈছে দুৱান চিম ভিউ পইণ্ট। এইটো এটা ভাল ভিউ পইণ্ট আছে, আপোনালোকে ভিডিঅ'ত দেখিব চাগে। আৰু ইয়াৰ ৰেষ্টুৰেণ্টখনত আমি এতিয়া চাহ কফি কিবা কিবি খাই যাওঁ, আৰু খাই মেলি ইয়াত কোনো নৰখোঁ।